আপোনাৰ কোম্পানীত বোলে চাকৰি কৰিম। কেৱল চাকৰি নহয়, মই আপোনাৰ ল'ৰাক মোৰ কোম্পানীৰ মালিক পাতিম বুলি ভাবিছোঁ। হয়, কলেজত পঢ়াৰ পৰা মোৰ ছোৱালীৰ লগত ৰোহনৰ সম্বন্ধ। বাচ্চা আছিলোঁ মই ৰোহন ইঞ্জিনিয়াৰ ৰোহনে। মোৰ ছোৱালীজনীৰ বাহিৰে আন কোনো মানুহে আপোন নাই। গতিকে ৰোহনকে মই আপোন কৰি ল'ব খুজিছোঁ। মোৰ পাছত ৰোহনে মোৰ কোম্পানীটো চলাব। এইটো বৰ ভাল কথা, এইটো বৰ ভাল কথা। মোৰ ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী এটা চলাব। কিন্তু এটা চৰ্ত, মানে কি চৰ্ত? বিয়াৰ পাছত ৰোহন মোৰ ঘৰত থাকিব। মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব। এই মেম এদিন আমাৰ ঘৰলৈ যে গৈছিলে, মানে ঘৰটো বৰ এটা পচন্দ কৰা নাই। মোৰ ছোৱালী সেইখন ঘৰত কোনো কাৰণতে এডজাষ্ট কৰিব নোৱাৰে। গতিকে তাই বিয়া হৈ তাত থকাটো একেবাৰে অসম্ভৱ। গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত, মোৰ ঘৰতে সিহঁতৰ সংসাৰ কৰিব। ইমানতে সেইখিনি আৰু কিবা ক'বলগীয়া আছে আপোনাৰ? মই ৰোহনক কৈছো, মোৰ জোৱাই হিচাপে তাৰ এটা ষ্টেটাছ পৰীক্ষা হোৱাটো মই বিচাৰি দিম। মাজে সময়ে ফোনত কথা পাতো বুলি কৈছো, কিন্তু যি ডিফাৰেন্স কৰিছে মানুহৰ লগত মিক্স আপ কৰাটো তাৰ ক্ষেত্ৰত শোভা নাপায়। গতিকে নেচাৰেলি আপোনালোকৰ ৰোহনৰ মাজত এটা দূৰত্ব তৈয়াৰ হ'ব, আৰু সেই দূৰত্ব আপোনালোকে মানি লোৱাটো উচিত, অন্ততঃ ল'ৰাৰ সুভৱিষ্যতৰ স্বাৰ্থত। মেমে ক'ব খুজিছে যে ইয়াকে ক'ব খুজিছে যে তই আমাৰ লগতো থাকিব নোৱাৰ, আমাৰ লগত মিলা মিছাও কৰিব নোৱাৰ। কেৰিয়াৰৰ কথা আছে দেউতা, কেতিয়াবা এডজাষ্টমেণ্ট কৰিলে হৈ যা। মাৰ বাপেৰ লগত বৰ ভাল এডজাষ্টমেণ্ট কৰিছ। পাৰিলে এটা কাম কৰি তোৰ নামৰ পিছত থকা এই বাপেৰৰ উপাধিটো তই মচি দিবি। এতিয়া তোৰ কোনেও বাপেৰৰ কথা সুধি আমনি নকৰে, আৰু তইও বিৰাটৰ প্ৰেমী তোকো ফিন্দাই কৰি দিব পাৰিম যে তই তোৰ বাপেৰৰ চিনিকে নাপাওঁ। কিমান সহ্য কৰিবলগীয়া হয়, চৰিয়াবলৈ উঠা হাতখন নমাই আনিবলগীয়া হয়, গাড়ীবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন বচাই ৰাখিবলগীয়া হয়, সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুৰিত ধৰি টানি টানি ৰাস্তাই ৰাস্তাই দৌৰাবলৈ মন যায়, কিন্তু লাজতে হাত ভৰি নমাই আনিবলগীয়া হয়। কিন্তু তেওঁলোকক কিবা কৰিলে নামত হ'বতো মোৰ ল'ৰাই। আপুনি যাব পাৰে, মন্দিকা বৰুৱা, নিশ্চয় যাম, নিশ্চয় যাম। কিন্তু যোৱাৰ পৰত এটা কথা আপোনালোকক কৈ থৈছো, আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত কৰে। সেই আঘাতৰ প্ৰত্যুত্তৰ নিদিয়াকৈ কিন্তু মই নাথাকো। ইয়াত ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম বোৱাইছিল তাতকে বহুত বেছি চকু পানী বোৱাব লাগিব আপোনালোকে। মোৰ মানুহজনে যিমান হাৰ ভাঙিছিল তাতকৈ বহুত বেছি বেয়াকৈ ভাঙিম আপোনালোকৰ কোম্পানী। ভিক্ষাৰীৰ জীৱন কেনেকুৱা হয় এইবাৰ আপোনালোকক সোৱাদ লোৱাইহে